আমাৰ বগামাটি বনবস্থলীলৈ বনভোজ খাবলৈ অহা সকলো বনভোজকাৰীক আমি এটি তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ পৰা এটি জাননী দিব বিচাৰিছোঁ যে বগামাটি বনবস্থলীত বনভোজ খোৱাৰ সময় ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈকে। সেয়ে আপোনালোকক আবেলি 4টা বজাৰ লগে লগে বগামাটি বনবস্থলীখন খালী কৰি দিব লাগে, অথবা বনবস্থলীৰ পৰা আপোনালোকে উভতি যোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আপোনালোকক আমি তামোলপুৰ জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে বগামাটি বনবস্থলীত প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব, কোনো ধৰণৰ সাউণ্ড পলিউশ্যন অথবা সাউণ্ড ভাইব্ৰেশ্যন কৰিব নোৱাৰিব, সুৰাপান খোৱাৰ পৰা আঁতৰি থাকিব লাগিব, কোনো ধৰণৰ হাই কাজিয়া নকৰিব, আৰু আমাৰ এইখন ঠাই হাতী আৰু মানুহৰ সংঘাত যাতে নহয় সেয়ে আপোনালোকক বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ আমাৰ বগামাটি বনবস্থলীলৈ আহি আপোনালোকে আমাৰ তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ যিটো ৰুল দিয়া হৈছে সেইবোৰ ফলো কৰাৰ কাৰণে আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বগামাটি বনবস্থলীলৈ বনভোজ খাবলৈ অহা সকলো বনভোজকাৰীক আমি তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ পৰা এটি নিৰ্দেশনা জনাব বিচাৰিছোঁ যে বনভোজ খোৱাৰ সময় আবেলি 4টা বজাত লাগেহে। সেয়ে বনভোজ আমাৰ বগামাটি বনবস্থলীক আপোনালোকে আবেলি 4টা বজাৰ লগে লগে খালী কৰি দিব লাগিব। ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈকে বনভোজ খোৱাৰ সময়, সেয়ে আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে আমাৰ তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ পৰা আপোনালোকক এটি জাননী দিব বিচাৰিছোঁ যে বগামাটিত কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে বা আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ বনভোজ কৰাৰ সময়ত অলাগতিয়াল সামগ্ৰীবোৰ আপোনালোকে য'তে ত'তে নেপেলাব, প্লাষ্টিক ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিব, আৰু কোনো ধৰণৰ নিচাযুক্ত কৰাৰ পৰা আঁতৰি থাকিব লাগিব। লগতে কোনো ধৰণৰ সাউণ্ড পলিউশ্যন কৰিব নোৱাৰিব। সেয়ে আপোনালোকক তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ পৰা বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। মনত ৰাখিব আমাৰ বগামাটি বনবস্থলীলৈ বনভোজ খাবলৈ অহা সকলো পৰ্যটক বা বনভোজকাৰী আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ পৰা যিখিনি আপোনালোকক নিৰ্দেশনা দিছে সেইবোৰ যাতে আপোনালোকে পালন কৰে সেয়ে আপোনালোকক শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। जोंनि बगामाटी लावखार ओंखाम जानाय जायगायाव फैनाय बयनिसिमबो मोनसे फोसावनाय तामुलपुर जिल्ला आयेन आफादनिफ्राय मोनसे नोंथांमोननो फोसावनो सानदों दि बगामाटी लावखार ओंखाम जानाय जायगायाव लावखार ओंखाम जानाय समा फुंनि 9 रिंगानिफ्राय मोनानि 4 रिंगासिम। बेखायनो नोंथांमोना तामुलपुर जिल्ला आयेन आफादा थिनानै होनाय समखौ नोजोर होनो थाखाय नोंथांमोनखौ खावलायनाय जादों, आरो लोगोसे नोंथांमोनखौ गुरै खावलायो नोंथांमोना जानाय बेसादफोरखौ जानला मानला जायगायाव गारनो मोननाय नङा, प्लास्टिक व्यवहार खालामनो मोननाय नङा, आरो कोनो धरনৰ साउन्ड पलिउसन खालामनो मोननाय नङा। बेखायनो नोंथांमोनखौ जोङो तामुलपुर जिल्ला आयेन आफादनिफ्राय गुरै खावलायहरनाय जादों। गोसोआव लाखि तामुलपुर जिल्ला आयेन आफादनिफ्राय नोंथांमोननो जों फोसावनाय जादों लावखार ओंखाम जानाय जायगायाव लावखार ओंखाम जानाय समा मोनानि 4 रिंगासिम। बेखायनो नोंथांमोनखौ टाइम लक्ष्य खालामनो थाखाय गुरै खावलायहरदों। लोगोसे नोंथांमोना प्लास्टिक
प्लास्टिक बेबहार खालामनो मोननाय नङा जौ लोंनो मोननाय नङा साउन्ड पलिउसन खालामनो मोननाय नङा नांलाय खमलाय खालामनो मोननाय नङा बेखौ नोंथांमोननिसिम तामुलपुर जिल्ला आयेन आफादनिफ्राय गोख्रोङै फोसावहरनाय थाबाय गोजोन्थों।